আজি ৰঘুনাৰায়ণক লঘু দৰ্শন হে বিশ্ববন্দন গৰাকী হে প্ৰভু কমললোচন এই নীতিমাৰ্গৰ ভক্তি ভাগনি পাত কৰিব গ্ৰহণ উপযুক্ত সময়তেই পালাহি নাৰদ যোগমায়াৰ দ্বাৰা বহুতো কাম সামনা হৈ যাব মহাভাৰতৰ এই সূচনা বাকী কাম তোমাৰ দ্বাৰা হ'ব লাগিব পৃথিৱীত কংসই যি মহাভাৰৰ সৃষ্টি কৰিছে সেই ভাৰ হৰণৰ বাবে তুমি নিজেও এবাৰ পৃথিৱীলৈ যাব লাগিব মনত ৰাখিবা মই যন্ত্ৰী আৰু তুমি যন্ত্ৰ সেইটো বুজিব নোৱাৰিলোঁ মই যন্ত্ৰৰ কথা তোমাৰ ইচ্ছাই মোৰ ইচ্ছা তোমাৰ এটি ইংগিতত বিশ্ব ব্ৰহ্মাণ্ডত বিচৰণ কৰিলোঁ এইমাত্ৰ সংবাদ পালোঁ পৃথিৱীত পুনৰ ধৰ্ম বিপৰ্যয় হৈ উঠিছে তাৰ কাৰণে তুমি নিজেও এবাৰ পৃথিৱীলৈ যাব লাগিব অকল মই কিয় প্ৰভু যদা যদা হি ধৰ্মস্য গ্লানি ভৱতি ভাৰত অভ্যুত্থানম অধৰ্মস্য তদাত্মানং ইদম পরিত্রাণায় সাধনম বিনাশায় দুষ্কৃতম ধর্ম সংস্থাপনার্থায় সংগ্রামী যুগে যুগে মইতো যাব লাগিবই তাৰ বাহিৰেও ইন্দ্ৰাগ্নিৰ ৩৩ কোটি দেৱতাই নিজ নিজ অংশে ভাৰতত জন্মগ্ৰহণ কৰি মোৰ সহায় হ'ব লাগিব এই সকলো কাৰ্যকে অতি নিখুঁতভাৱে পৰিচালনা কৰিব লাগিব তুমি কূটনীতিটো তুমি মোৰেই সমকক্ষ সকলো প্ৰভুৰ আশীৰ্বাদ কৰে প্ৰভুৰ ইচ্ছামতেই ইংৰাজী ৩৩ কোটি দেৱতাক প্ৰভুৰ কাৰ্যত গতি কৰাব পাৰিম বুলি মোৰ দৃঢ় বিশ্বাস শুনি সন্তোষ পালোঁ এতিয়া মই এই বিষয়ে পৰামৰ্শ হ'বলৈ ঘৰবোৰ মাতি পঠাইছোঁ এইবাৰ পৃথিৱীত ৰাজনীতি ধৰ্মনীতি প্ৰতিষ্ঠা কৰোঁতে এনে কূটনীতিৰ আৱশ্যক হ'ব যে ভোলানাথৰ দৰে সৰল লোকেও মোক সম্পূৰ্ণ বিপৰীত ভাগ কৰিব সেইবাবে তেওঁলোক উভয়কে মোৰ উদ্দেশ্যৰ বিষয়ে বুজাই দিয়াটো উচিত হ'ব লীলাময় তোমাৰ অনন্ত লীলা তোমাৰ অনেক লীলা মই দেখিছোঁ এইবাৰ ধৰাধামত তুমি কেনে লীলা ধাৰণ কৰিবা তাক চাই মোৰ নয়ন কান্তত পৰিল